ওয়েলকাম টু ডিপু এলএসি। আপনি দিল্লি কি করে পাইছেন? জানি গো করোনা হয়ে গেল। কাগজ মই লৈ ললো তুলি তাৰ ইয়াৰ এতিয়া কি কৰিব লাগিব ইয়াকে আমি স্যাৰ 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 ৰিপুণ বৰাই কালি কৈছে যে উজনি অসমত সম্পূৰ্ণ বিধ্বস্ত হ'ব বুলি। ভূপেন বৰাই কাৰ বিধ্বস্ত হোৱাৰ কথা বিধ্বস্ত হ'ব বুলি কৈছে। তেওঁ এইবোৰ এনেই কৈ থাকে আপোনালোকে একদম বিশ্বাস নকৰিব। কংগ্ৰেছৰ কোনো নেতাৰ কথা বিশ্বাস নকৰিব। যোনেই টিভিত বেছিকৈ কয় সিয়ে সোনকালে জইন কৰি দিয়ে। গতিকে আপোনালোকে কোনো কংগ্ৰেছৰ লিডাৰৰ কথা বিশ্বাসে নকৰিব। কংগ্ৰেছৰ লিডাৰৰ লগত কথা তেওঁলোকৰ ষ্টেটমেণ্ট দিয়াৰ আগতে তেওঁলোকৰ মোবাইলবোৰ চেক কৰিব লাগে যে আপোনালোকে বিজেপিৰ লগত কথা পাতি আছে কিনা। এইবিলাক অভিযোগ মই কমেণ্ট দিব খোজা নাই, কিন্তু ছ'চিয়েল মিডিয়াত ওলাইছে, চেকৰ কপিও ওলাইছে। গতিকে বিভিন্ন সংস্থা আছে, তেওঁলোকে বিষয়টো বিচাৰ বিবেচনা কৰিব আৰু এইটো মোৰ এখতিয়াৰৰ ভিতৰত নপৰে কাৰণে মই সোমাব খোজো। কি কৈছে? কংগ্ৰেছৰতো গোটেই কেইগৰাকী প্ৰাৰ্থী আমাৰ মতে হৈছে। কাৰ্বি আংলঙত 24 চনত আমি এখন ৰাজ্যিক ইউনিভাৰ্চিটি কাৰ্বি আংলঙত আমি আৰম্ভ কৰাৰ কথা ভাবি আছো। স্যাৰ, লাহৰীঘাটত কালি ভূপেন বৰাই কৈছে যে নগাঁও সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপটে অসমৰ 14টা লোকসভা সমষ্টিৰ ভাগ্য নিৰ্ণয় কৰে। তেওঁ কালি অদ্ভুত কি কথা ক'লে মই নাজানো। তেওঁ লাহৰীঘাটত কালি ইফতাৰ কৰিছিল আৰু লাহৰীঘাটত ইফতাৰ কৰি ক'লে যে লাহৰীঘাটে যি সিদ্ধান্ত লয় সেইটোৱে উজনি অসমে সিদ্ধান্ত লয়। মইতো বুজি নাপালো। মৰিগাঁও বা লাহৰীঘাটত ইফতাৰত লোৱা সিদ্ধান্ত এটা যোৰহাট শিৱসাগৰৰ মানুহে কিয় মানিব? সেইটো আপোনালোকে ভূপেন বৰাকে সুধিব। একচুৱেলি ভূপেন বৰাইও কি কৈ থাকে তেওঁ ইফাল ইফাল দুই কুল ৰক্ষা কৰি ক'ব লাগে। গতিকে তেওঁ মাজে মাজে কিবা 14টা লোকসভা সমষ্টিৰ ভাগ্য নিৰ্ণয় কৰিব বুলি কৈছে। সেইটোকে, কিন্তু তেওঁ দুই কুল ৰক্ষা কৰি কৈ থাকে আৰু বেছি সময় কংগ্ৰেছৰ ক্ষতি হোৱা কথাটোকে তেওঁ কৈ থাকে। কাৰণ লাহৰীঘাটত ইফতাৰত কোৱা কথা এটা যোৰহাটৰ মানুহে কিয় শুনিব, শিৱসাগৰৰ মানুহে কিয় শুনিব? তেওঁ কৈছে যে আমি য'ত থিয় হৈ আছো বা মধ্য অসমে লোৱা সিদ্ধান্ত এটাই উজনি অসমত শুনিব। কি হ'ল জানো, ইফতাৰত কি খালে? যিহেতুকে দুজন প্ৰাৰ্থী আছে, এজন জয়ৰাম ইংলেং CM আছিলে কাৰ্বি আংলং ব্ৰাঞ্চ কাউন্সিল আৰু এজন আছে অমৰ সিং পিছল। তেওঁ যদি CM আছিলে তেওঁৰ চাগে যথেষ্ট ভোট থাকিব নেকি? আছে নেকি? 3 লাখ ভোটৰ ব্যৱধান হ'ব আছে জানো? স্যাৰ, যিগৰাকীয়ে বিজেপি জয়ৰাম ইংলেঙৰ ভোট আছে বুলিতো মই শুনা নাই। আৰু যিখিনি অলপ চলপ ভোট আছিলো সেইখিনিতো জইনে কৰি দিলো। কাউন্সিল ইলেকশ্যনতো আপুনি দেখা নাছিল ছাৰ? কাউন্সিল ইলেকশ্যনতো তেওঁতো ঘৰৰ পৰাই ওলোৱা নাছিল। গতিকে এইবিলাক উঠিছে আৰু কোনোবা এজনটো উঠিব লাগে। স্যাৰ, সংখ্যালঘু এলেকাত দলে বলে সংখ্যালঘুসকল বিজেপি যোগদান কৰি আছে, কি ক'ব আপুনি? আমাৰ চৰকাৰৰ দিনত সংখ্যালঘুসকলৰ প্ৰতিও কোনো অন্যায় হোৱা নাই। আমি সকলোৰে কাৰণে সমানে কাম কৰি আছো। গতিকে তেওঁলোক যিমানে বিজেপি দলত আহে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উন্নয়নৰ প্ৰক্ৰিয়াটোত অংশ ল'ব পাৰিব আৰু দূৰে দূৰে থাকিব লাগিব। সেইকাৰণে মই ভাবো যে যদি কোনোবাই যোগদান কৰিছে এইটো ভাল কথা। আমিতো সকলোকে বিচাৰো সবকা সাথ সবকা বিশ্বাস। দ্বিতীয় পৰ্যায়ৰ যিটো আহিছে আপুনি, দ্বিতীয় পৰ্যায়ত কেনেকুৱা হ'ব? আমিনুল ইছলামে হৰুৱাব পাৰে, হৰুৱাব নোৱাৰিব পাৰে, মই নাজানো। কিন্তু বৰ্তমান তেওঁলোকৰ তাততো নগাঁৱৰ পলিটিক্সটো এতিয়ালৈকে আমিনুল ইছলামেও কয় তেওঁ জিকিব, প্ৰদ্যুৎ বৰদলৈ কয় তেওঁ জিকিব। কিন্তু আপোনালোকে টিভিত পেপাৰত মানুহৰ লগত কথা পাতিলে দেখিব যে এইবাৰ নগাঁও আসনখন সুৰেশ বৰাই পাব বিজেপিৰ পৰা। মাথাউৰিটো ইমান ধুনীয়া কাম আমাৰ চৰকাৰে কৰি আছে আৰু কাম আমি হাতত ল'বৰ কাৰণে ৰেডি আছো। খালি অলপমান ৰাইজে ওচৰ চাপি আহিলে চব কাম। মুখ্যমন্ত্ৰী ডাঙৰীয়া নিৰ্বাচনৰ আগত আপুনি কৈছিলে যে মিয়াৰ ভোট নালাগে, কিন্তু এইবাৰ দেখা গৈছে যে বিজেপিত আটাইতকৈ বেছি জইনিং প্ৰগ্ৰামটো মুছলমানসকলে। মই এইটোৱে কৈছো যে বিধানসভা নিৰ্বাচনত যি আছিলে তাৰ পিছত বিজেপিয়ে বহুত কাম কৰিলে। কেনেকুৱা? তালাক আইন আনিলে, তালাক বন্ধ হ'ল, বাল্য বিবাহ বন্ধ হ'ল, ল'ৰা ছোৱালীয়ে বিনা পইচাত চাকৰি বাকৰি পালে। এতিয়া বহু বিবাহ বন্ধ হ'ব।
গতিকে সংখ্যালঘুৰ অঞ্চলৰ ছোৱালী মহিলা আৰু নিবনুৱা যুৱকসকলে বিজেপিত এইবাৰ আকৃষ্ট হৈছে। গতিকে এইখিনি মানুহে আজি ভোট দিব বুলি মই আশা কৰিছো, নিদিলেও 2032ত দিব। এতিয়া দিব বুলি আপুনি ভাবা নাই? মই ইমানটোলৈকে ৰিচাৰ্চ কৰা নাই, মই ইমান গৱেষণা কৰি থকা নাই, খালি আমি ভাল কামবোৰ কৰি গৈছো। তালাক আইন বন্ধ কৰিলো, বহু বিবাহ বন্ধ কৰিলো, বাচ্চাৰ বিয়া বন্ধ কৰিলো, য'ত য'ত মথাউৰি নাই তাত মথাউৰি বনালো, য'ত ৰাস্তা নাই তাত ৰাস্তা বনালো। যি মানুহে আগতে অংগনবাদীৰ কাৰণেও 10 লাখ টকা ঘোষ দিব লাগিছিল, তাৰ বিনা পইচাত চাকৰি পালে। গতিকে মই আগতে কৈছো যে ভোট নালাগিলেও উন্নয়নটো কৰিমেই। গতিকে উন্নয়ন হৈ গ'ল আজি 3 বছৰ, আৰু বহুত উন্নয়ন হ'ব। কিন্তু এইটো কথা ঠিক যে সংখ্যালঘু অঞ্চলৰ মহিলা আৰু ছোৱালীবিলাকৰ দুৱা এইবাৰ আমাৰ লগত। ভোট আছে নে নাই মইতো ক'ব নোৱাৰো। এইবাৰ ভাল ঘোষণা কৰিছো যে যিমান ছোৱালী মেট্ৰিক পাছ কৰিব, কলেজত নাম ল'লে 10,000 টকা, যদি ডিগ্ৰীত নাম লগায় 12,500 আৰু পোষ্ট গ্ৰেজুৱেটত নাম লগালে 25,000 টকা চৰকাৰে। আজমলে কৈছে 8-9 লাখ ভোটত জিকিব। মই আজমল আৰু ৰকিবুল হুছেইনৰ কথাক লৈ মোৰ কোনো ইণ্টাৰেষ্ট নাই। 13খন পাব, এখন কোনখন নাপায়? ধুবুৰীত আমাৰ ধুবুৰীত মই গিভ আপ প্ৰথম দিনাই কৰি থৈ দিছো। ধুবুৰীৰ 4টা বিধানসভা সমষ্টিত আমি লিড পাম, আৰু সেই লিড পালে বিধানসভাত আমাৰ ফলাফল ভাল হ'ব। লোকসভাতো আমাৰ প্ৰাৰ্থী আছে, চেষ্টা কৰি আছে। কোনোবা সৰুঙাই যদি জিকি যায়, জিকি যাব, এইটো বেলেগ কথা। কিন্তু বৰ্তমানলৈকে আমাৰ জিকাৰ সম্ভাৱনা কম। যেতিয়া ধুবুৰীত প্ৰচাৰত যাম তেতিয়া গম পাম যে জিকাৰ পৰিৱেশটো আছে। গোটৰ সদস্যসকলৰ কেনেধৰণৰ সহযোগিতা পাইছে? আপোনাৰ যিটো ড্ৰিম প্ৰজেক্ট 26ৰ ভিতৰত আঁচনি নোপোৱা নাথাকে, 26ৰ ভিতৰত চৰকাৰী আঁচনি নোপোৱা এগৰাকীও নাথাকে, সেইটো ক্ষেত্ৰত কেনেধৰণৰ সহায়? সেইটো কাৰণে আমি বহুত ভাল কাম কৰি আছো। এইবাৰতো যিমান মানুহৰ হাতত ৰেচন কাৰ্ড থাকে প্ৰত্যেকটো পৰিয়ালতে অৰুণোদয় পাব। গতিকে আঁচনিৰ পৰা কোনো বাদ যাবই নোৱাৰে। এইবিলাক আমি ভাল। দৰৱৰ দাম বঢ়াৰ মই তেনেকে খবৰটো পোৱা নাই, কাৰণ আমিতো 5 লাখ টকাৰ কাৰ্ড দিয়ে দিছো, বিনামূলীয়া দৰৱে পায় মেডিকেলত। আপুনি 14লৈকে আপুনি কিয় ঘূৰি গ'ল? এতিয়া 23ত হঠাতে 14টো কিয় মনত পৰিলে? এতিয়া 23ৰ কথা কওক। ইলেকশ্যন আছে 23ত, আপুনি ঘূৰি গৈছে 14ত। তেতিয়াহ'লে আমি ঘূৰি যাব লাগিব 1947 চনত। বহুত কিবা কিবি হৈ থাকিব। নামটোৱে মোৰ পুৰা মুখস্থ নহয়। কি পাৰ্টি নামটো পুৰা? অল পাৰ্টি মানে তেওঁলোক চব পাৰ্টিক লৈ ল'লে। এইটো নামটোতে খেলি মেলি আছে। কয় অল পাৰ্টি। অল পাৰ্টি হলেতো তাত আমিও থাকিব লাগিব, তাততো আমি নাই। গতিকে নামটোতে কেৰুণ আছে। অল পাৰ্টি হিল লিডাৰ্ছ কনভেনশ্যন। তাৰমানে তুলিৰাম হিল লিডাৰ নহয় নেকি? বিদ্যা সিং ইংলেণ্ড নহয় নেকি? হৰেণ সিং বে নহয় নেকি? দেপুলাল গাৰ্লুচা নহয় নেকি? তেওঁলোকতো এইটো পাৰ্টিত নাই। গতিকে অল পাৰ্টি কেনেকে হ'ল এইটো মোক বুজাই দিয়ক। গতিকে প্ৰথম কাঠাৰ চাহাবক সুধিব যে অল পাৰ্টি লিখিব নালাগিছিল, লিখিব লাগিছিল ছিংগল লিডাৰ হিল কনফাৰেন্স। তাতো অল পাৰ্টি লিডাৰ নাই। ইংলেণ্ড চাহাবৰ দৰে ডাঙৰ লিডাৰ আছে নেকি কাৰ্বি আংলঙত? হয় নহয়? কিমান দিন CM আছে আপুনি? 5 বাৰ CM, তেওঁতো নাই। গতিকে এইটো ছিংগল লিডাৰ হিল কনফাৰেন্স। স্যার ইলেক্ট্ৰেল বন্ডৰ বিষয়ে কিবা ক'ব নিছা? ইলেক্ট্ৰেল বন্ডৰ বিষয়ে কিবা ক'ব? এইটো কি বস্তু মইতো নাজানো। আপুনি মোক কাৰ্বি আংলঙত সোধক, কাৰ্বি আংলঙত ৰাস্তা কি আছে, ইউনিভাৰ্চিটি। আপোনালোকে ইমান ডাঙৰ ডাঙৰ কথাত কিয় গৈছে? আমিতো আধাৰ বেপাৰী জাহাজৰ মূল নাপাওঁ। চব ঠিক আছে, এতিয়াতো ৰাজ্যতকৈ বেছি পাই আছে, আৰু তুলিৰাম ৰঙাহাং থাকিলে কেতিয়াবা আৰু কিবা কিবি পাইছে। তুলিৰাম ৰঙাহাঙে প্ৰধানমন্ত্ৰীক লগ পালে এইটো দাবী দি আছে, আৰু সজোৰে দাবী দি আছে। হয় নহয়? ৰাষ্ট্ৰপতিকো দিছে, প্ৰধানমন্ত্ৰীকো দিছে। তুলিৰাম ৰঙাহাঙে একদম 244 দাবী দিয়ে আছে পুৰা, আৰু আমিতো আছো। কাৰ্বি আংলঙৰ ৰাইজৰ কাৰণে ভালেই হ'ব পাৰে, ৰাইজে বিচৰা মনৰ দাবী এটা। সাংবাদিকৰ কাৰণে কিবা কিবি কৰিম।